হেল্ল' এভৰিৱান। আৰে ক'ত যায়গৈ? মোৰ লগত একেলগে মেঘালয়ৰ মাউচ মাৰিবলৈ নাযায় নেকি? যোৱা নৱেম্বৰত আমি চেৰাপুঞ্জীৰ এই কেভটোলৈ গৈছিলোঁ। সেউজীয়াৰ মাজত কেইটামান ষ্টেপেৰে আমি ওপৰলৈ উঠি গ'লোঁ। উঠি গৈ দেখোঁ বাহিৰৰ পৰাতো একেবাৰে পোহৰ যেন লগা এটা কেভ, পিছে লাহে লাহে ভিতৰলৈ সোমাই গৈ থাকিলতহে গম পালোঁ অন্ধকাৰ। অৱশ্যে তাত লাইট দিয়া আছে। তাত লগ পোৱা মানুহবিলাকে ক'লে যে উশাহৰ প্ৰব্লেম থকা মানুহ আৰু আঁঠুৰ বিষ থকা মানুহ হেনো ভিতৰলৈ সোমাই যাব নালাগে। প্ৰথমতে অলপ ভয়ো লাগিছিল, মিছা নকওঁ। পিছে সকলোকে যোৱা দেখি এইদৰে আমি আগবাঢ়ি গৈ থাকিলোঁ। মোতকৈ আগতে মোৰ হাজবেণ্ড গ'ল। তেখেতে ক'লে যে ঠেক নহয়, আহা সোমাই আহিব পাৰিবা। সেই সাহসতে ময়ো সোমাই গ'লোঁ আৰু আমি খুব ধুনীয়াকৈ কেভটোৰ ইপাৰে ওলালোগৈ। বিৰাট ভাল লাগিল। আপোনালোকেও যাবচোন।